ৰেডি কেলা সদায় সদায় বৰ লাগিছে আৰু দেই কিয় নোৱাৰি আৰু এনেকৈ দেই এনেকুৱা দিন কি ক'বা আৰু য'ত আৰু তোৰ কি বেলেগ কাম নাই দিনটো খালি চিগাৰেট পৰা শুপি থাকিবি আবে বিন্দাস লাইফ বে তই জানিবি নেকি কেলা খা তই খাই খাই মৰিবি ৰচোন দে মাল আহি আছে ৱাও কি মাল বে মানে তুমি জুই কি অভদ্ৰ ল'ৰা বে কি বেয়া নাপাবা আজিকালি সব চলে বিন্দাস লাইফ আর তোহার লগত থাকিলে মোরও অভদ্র বলে চিন হয় বাৰু যি হৈছে আজি ঘৰত যাওঁ বল ঘৰতে ছোৱালী ছোৱালী পটালো আৰু ঘৰত যাব লাগে ৰেডি ক'ত আছ তই ভাই মই ঘৰতে আছো এই আড্ডালে আছোন অকলে বৰ লাগিছে আজি 10টা বাজি গৈছে এতিয়ালৈকে আড্ডাত কোনো নাই অকলে আছো মই মোৰ যাবলৈ অলপ মন নাই ৰে আৰু তাতে আৰু সূৰ্যদেৱ বতা জিকে অৱতাৰ বে মাথা চাথা পুৰা বিষাই আছে ৰে এই বে না প্লিজ কৈছো ভাই এটা ডাঙৰ কথা আছে আছোন কি এই আছোন এইটো কম আহিলে কম তই জলদি আগতে কোৱা মই নহ'লে নাযাওঁ তোৰ বিদিশাক লগ পাব মন আছেনে সঁচা না মিছা সঁচা ভাই কসমছে কসম ভাই তই 5 মিনিট মই এতিয়া যাইছো 5 মিনিট খালি 5 মিনিট ভাই ঠিক আছে ঠিক আছে ভাই 5 মিনিট আহি যা কেনে বেটা পুৱাই ঠগালো নে এতিয়া আহিলে গম পাবি A few moments later. अरे रिवाइव करो ए मारिल रिवाइव करो करे ना ए मारिल ए खेलु जा এই কবৰা কি লৰা আহি মৰে গলাই এই 11টা বাজি গ'ল এতিয়ালৈকে আহি পোৱা নাই দূৰ এটা আহিছে মৰি নযোৱা গৈ তাতে হাতেৰে দে গুড বয় হাতেৰে দে গুড বয় মানে কি কৰিলি ঘৰত কচোন নহয় ভাই অলপ কাম আছিল কাৰণে মই কৰম পলম হৈ গ'ল ৰে তোৰ কাম হৈছে আৰু মোক নকবি এইবেলা পাতি বিদিছে ক'ত বিদিশাক লাগে তাক সেইকাৰণেতো আহিছো না ইমান টাইম মাতি আছো বিদিশাৰ কথা কোৱা ল'লে ভাই গৈ আছে হ'ব দে এইবেলা বিদিছে ক'ত এইটো খালি বিদিশাক আমি মাতিম তাৰমানে আমাৰ এটা কাম আছে বিৰাট ডাঙৰ কাম তো কম খৰচত বাৰ্থডে চেলিব্ৰেট কেনেকৈ কৰিব পাৰি সেইটো কচোন তই আগতে তোৰ বাৰ্থডে তই জানা মই কি জানো তই তো ভাই প্লিজ ক না তাৰমানে ৰিয়াৰ বাৰ্থডে হয় তো মোৰ লগত ইমান পইচাও নাই পইচা পাৰ যদি অলপমান ধাৰে দে আৰু নাই পইচা শুন তোৰ এটা ফাইদাৰ কথা আছে শুন আৰু বিদিশা অহা বুলি কৈছিল বিদিশা অহা নাই মোৰ কি ফাইদা হ'ব এতিয়া সেইটোৱেতো মই কৈ আছোঁ শুনিবতো লাগিব কমচে কম ক বিদিশা আহিব ৰিয়াৰ বাৰ্থডে বিদিশাটো অকলে নাহে আৰু কি ৰিয়াটো অকলে নাহে চৰি ঠিক আছে তো ৰিয়াই বিদিশাক লৈ আহিব আৰু তই মোৰ লগত যাবি আৰু মোৰ লগত অকল তই নহয় তাৰপিছত ঋষি যাব আৰু বাকী আমি যেকেইজন এই ঋষি নালাগে লাগিব মই তোৰ গমে পোৱা নাই সৰুৰ পৰা নাই শুন পিছত যদি গম পাই না যে ৰিয়াৰ বাৰ্থডে ক'ব মানে শুনাব ঠিক আছে যাব দে বাদ দিয়া যাব দে তো মেইন পইণ্টটো ক কিয় হেল্প লাগে সেইটো ক খালি 500 টকা এটা দে না প্লিজ বিদিশা আহিব মই বিদিশাক লগ কৰাই দিম তোক নমস্কাৰ কৰি কৈছোঁ 500 টকা এটা দে এই 500 টকাটো ল ভাই থেংক ইউ এইবিলাক কৰিব নালাগে এইবাৰ কি কাম আছে এইটো ক এইবাৰ আমি ঋষি অংকুৰহঁতক লগ কৰোঁ লগ কৰি বাৰ্থডে প্লেনটো কৰোঁ কৰি আমি ঠিক আছে বিদিশা আৰু ৰিয়াক ফোন কৰিম ঋষিক ফোন কৰ তেতিয়াহ'লে আচ্ছা ঠিক আছে ঋষিয়ে মই জানামতে আজিকালি ঘৰত নাথাকেহি তথাপিও এটা ফোন কৰি চাওঁ ঘৰত নাথাকে যিহেতু ঠিক আছে নাই ফোনটো নালাগেও সুইচ অফ দেখাই আছে
নাই নালাগে না নালাগে তো ক'তবা আছে মইতো ভালদৰে নাজানো না মই জানো মই জনাত সি আজিকালি বল 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 যাওঁ বল জানা জানো বল মই জানো মই লৈ যাম বেছি ক'ৰ পৰা আহিলি বে তহঁতে এই তোক বিচাৰি বিচাৰি গেলা ইমান দূৰ ঘূৰি ফুৰিছোঁ ইয়াতে কিবা কাম আছে নেকি তোৰ আৰু অলপমান এইবিলাক খা বন্ধ কৰচোন তই আবে গেলা তোৰ বাপেৰে খাইছোঁ নেকি ভালকৈতো তই যে বকি আছ তোৰ বাপেৰে খাইছোঁ নেকি হ'ব এক ছেকেণ্ড ফোন আহিছে হেল্ল' নাই নাই নোৱাৰোঁ ৰাখ এইবিলাক বাদ দি যি কামৰ কাৰণে আছে সেইটো ক ঋষি বল আজি মোৰ গাৰ্লফ্ৰেণ্ডৰ বাৰ্থডে পাৰ্টি কৰিম ভাই ইমান নাখাবি তই পাৰ্টিত যাম দেই ময়ো যাম ঠিক আছে তইও যাবি তোক লগৰ কাৰণেতো আমি ইয়ালৈ আহিছোঁ এতিয়া নাযাওঁ ব'ল এতিয়া এইবিলাক আছে কোনে খাব মই খাই পিনে যাম পাৰ্টি পাবিতো এইবিলাক খাই যাই আছোঁ তহঁতে যাম মই যাই আছোঁ ক'ত পাৰ্টি কৰিবি তই নুবুজ কিয় কোনখন ধাবাত কৰিবি ক আচ্ছা ঠিক আছে তোৰ মতে কৰিম বাবা আমি আৰু বিদিশা আৰু ৰিয়াকো ফোন কৰিব আছে তাহাঁতক খবৰটো দিব লাগিব কোনখন ধাবাত কৰিবি তোৰ মতে হ'ব তই য'ত ক তাতে ৰিচাং বল ৰিচাং ঠিক আছে তাতে ব'ল এতিয়া আমাৰ লগতে যাব লাগিব কিন্তু তই নাযাওঁ পিছত যাই আছোঁ যা এই ভাই কি কয় লগৰ পাছত যাব পাছত যাই আছোঁ তই খা খা মালো চেচ বেকেলা এইটো আছে এইটো খোৱাৰ পিছত ঠিকে হ'ল আৰু বাৰ্থডে পাৰ্টি আৰু খাম A few moments later. ইয়াক ফোন কৰিছিল ন হেল্ল' ৰিয়া অঁ মই অলপমান ব্যস্ত আছোঁ ৰ'বা অঁ বিদিশাও আছে আচ্ছা তোৰতো বাৰ্থডে আজি তো বাৰ্থডে চেলিব্ৰেট কৰাৰ কথা ভাবিছোঁ হা অঁ তো বিদিশা আৰু অ'কে হ'ব দিয়া দাদা কেক লাগিছিল তাৰমানে ডাঙৰ নে সৰু ইমান ডাঙৰ নালাগে ইমান সৰু নালাগে কমৰ ভিতৰত কম দামৰ কেক এটা দিয়ক এটা হ'লেও নাম চাম লিখিব লাগিব ইমান ৰেট নাই দাদা অলপমান কম কৰি দিব আৰু ৰেটটো কম লাগে ৰেটটো কম লাগে ঐ ব'ল অভিহঁতে বোলে কিবা পাৰ্টি ৰাখিছে যাওঁ ব'ল আৰে মহাপুৰুষেচোন ইয়াতে অঁ ৰিয়াৰ বাৰ্থডে বুলি গম পোৱাৰ পিছত তই ইয়াতে বহি আছ ব'লা দাদা একেলগে পাৰ্টিটো কৰোঁ কেনেকুৱা লাগিছে ভালে লাগিছে তোমাৰ লগৰজনক নামাতা কিয় অ' ঋষি সি অলপ তেনেকুৱাই ঋষি ইয়ালৈ আনা ইয়াতে আহ একেলগে কৰোঁ মনতে আজি মোৰ কিহৰে শিহৰণ জাগে এই মুঠি সপোনে কতে উৰা মাৰে তুমিও বহিলাহি মোৰ এই কাষতে কিনো কওঁ আজি মই তোমাক নোকোৱাকে মানে এটা কথা আছে কোৱা
এইবিলাক নোখোৱা নেকি? মুখ মানে একচুৱেলি মই সৰুৰ পৰা নাখাওঁ এইবিলাক সেইবাবে মানে ইণ্টাৰেষ্ট নাই মানে কি মনে নাযায় আৰু এইবিলাক খাবলৈ বল যা বল রেডি হইছে বল 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 তুমি জানা না জানা তোমার সপোনতে যে মই বিলীন হওঁ তুমি বুজা নুবুজা অজান ও কোৱা ক'ৰবাত যাব ইচ্ছা আছিল শ্বিলং শ্বিলং নাযাওঁ শ্বিলং মই গৈছোঁ ছুইজাৰলেণ্ড যাওঁ বোলা যাবা বঢ়িয়া কেতিয়া যাবা কোৱা এতিয়া তুমি যেতিয়া কোৱা ঠিক আছে আমি অহাটো সপ্তাহত ছুইজাৰলেণ্ড যাম অ'কে অ'কে আজি তাইৰ নাম্বাৰটো মই ল'ম লৈ ৰাতি মেছেজ কৰিম ও জান জান মৰম অকণ দিয়া না এই মানুহ আছে ক'ত মানুহ আছে ঐ ভাই অঁ ভাই ক এটা কথা আছিল ৰে কি কথা মানে বিদিশাৰ নাম্বাৰটো মোক লাগিছিলে নোৱাৰো থাকিব বিদিশাৰ নাম্বাৰটো বিদিশাৰ বয়ফ্ৰেণ্ড আছে হা বিদিশাৰ বয়ফ্ৰেণ্ড আছে সঁচা কোৱা নাই পিছত কোৱাৰে সঁচা তাইৰ 1 বছৰৰ পৰা ৰিলেশ্যন আছে তেতিয়াহ'লে মোক সিদিনাখন চাই কিয় মোক লাইন মাৰিছে লাইন মাৰা নাই একচুৱেলি একচুৱেলি লাইন মাৰা নাই সেইটো মানে ফ্ৰেণ্ডশ্বিপ কৰিব বিচাৰিছিল চাগে আগতে কিয় নক'লি কেতিয়া আগতে ইমান ভাল লাগে বুলি মই জানো নেকি ইমান প্ৰেমত পৰিবি বুলি এইবোৰ বাদ দে আৰু দিদিৰ পাহৰি যা শ্ৰীমত হ'ল আৰু ইমান দুখ নকৰিবি আছেতো ছোৱালী বহুত আছে কি কৰোঁ 500 টকা কেন আৰু বিদিশা কোৱা নাপালোঁ দে হেপী থাক দুটাই ৰাজা কবি অঁ বিদিশাৰ নাম্বাৰটো দেচোন বিদিশাৰ নাম্বাৰ অঁ ৰচোন ৰ দে নাই জল্দি দে অলপ আগতে আহি ৰিদিপে বিদিশাৰ নাম্বাৰটো খুজি গৈছে এতিয়া তই খুজিছ ঘটনাটো কি মানে প্ৰেমত পৰিছে আৰু কোনে খুজিছে ৰিদিপে অ' সিও খুজিছে তাৰ নাম্বাৰ অঁ তয়ো প্ৰেমত পৰিছ সিও প্ৰেমত পৰিছে ঘটনাটো কি আচলতে ই ক'ত আছে অলপ আগতে জাষ্ট ওলাই গৈছে থাক ক'ত আছে অঁ ঘৰটোত আছে এইবিলাক কি শুনিছোঁ তই বোলে বিদিশাৰ নাম্বাৰ খুজিছিলি তোক কিয় লাগে এইবিলাক মোৰ পাৰ্চনেল লাইফ মই খুজিব পাৰোঁ তোৰ ক'ত ক'ব লাগে কি আছে তই মোক দম দে কথা কৈছা কি কৰিবি মোক হা A few moments later. সেইটো কাৰণে ছোৱালী ভাল পোৱাৰ আগতে ডিটেইলছ লৈ ল'ব লাগে বুজিছা সেইকাৰণে যিকোনো ছোৱালীক ভাল পোৱাৰ আগতে ছোৱালীবিলাকৰ ডিটেইলছ লৈ লোৱাটো ল'ৰাবিলাকৰ দৰকাৰ নহ'লে পিছলৈ ৰিলিভ আৰু ৰিচিৰ নিচিনা বন্ধুত্বৰ মাজতে বিভেদৰ সৃষ্টি আপোনালোকৰ হ'ব পাৰে ধন্যবাদ হাই ফ্ৰেণ্ডছ যদি আমাৰ ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ধন্যবাদ कल जो न तुझसे मिला मैं होता आज न बिछड़ने